Hello to all my dear students, this is Barnali Academy. আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 2ৰ ৰামধেনু এই লেসনটো তোমালোকক বুজিয়াই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰামধেনু দুচ পৰা সৰু মেঘ জহৰ দিনত গৈছিল আকাশেদি উৰি খুন্দা খাই দুয়ো দেহি কান্দিলে উচুপি যাওঁতেই কৰি লৰালৰি। ইয়াতে আমাক ছবিত দেখুৱাই দিছে দুচ পৰা মেঘ মানে এইটো এটা মেঘ এদিন আকাশেদি উৰি গৈ আছিল আৰু এই মেঘ দুটাই যেতিয়া উৰি গৈ আছিল তেতিয়া দুইটা খুন্দা লাগিল দুজনে যেতিয়া খুন্দা লাগিছিল তেতিয়া যাওঁতে দুইজনে লৰালৰিকৈ কান্দিবলৈ লৈছিল। বুঢ়া পিতা সূৰ্যদেৱে মুখ উলিয়াই ক'লে, শুন নেকান্দিবি ঐ, পঠিয়াম নুমলীয়া হাতো অপেশ্বৰী চকু পানী মচি দিবলৈ। ইয়াতে সূৰ্য দেৱতাৰ ছবিখন দি দিছে। সূৰ্য দেৱতাই এই মেঘ দুটাক কৈছে যে বোপাইহঁত তোমালোকে নাকান্দিবা, তেওঁলোকৰ চকু পানী মুচিবলৈ হাতটো অপেশ্বৰী তোমালোকৰ ওচৰলৈ পঠিয়াই দিব বুলি বুঢ়া সূৰ্য দেৱতা হ'ল মেঘ দুটাৰ পিতা বুলি ইয়াতে উল্লেখ কৰিছে। বেঙুনীয়া এখন নীলা সেউজীয়া সাজ এজনীয়ে পিন্ধে হালধীয়া সুমথিৰা ৰঙা আদি সাজেৰে ৰচিলে এটি শাৰী অতি বিনন্দীয়া। ইয়াতে আমাৰ ৰামধেনুৰ কথা কৈছে। ৰামধেনুৰ ৰং কি? বেঙুনীয়া ঘন নীলা সেউজীয়া হালধীয়া সুমথিৰা ৰঙা, এইকেইটা হ'ল 7টা ৰামধেনুৰ ৰং। এই 7টা ৰামধেনুৱে সাজি কাচি এই মেঘ দুটাৰ চকু পানী মুচিবলৈ ওলাইছে বিনন্দীয়া সাজেৰে শাৰী শাৰী। মুচি দিলে ডাৱৰৰ চকু পানী টুপি আৰু সূৰ্য কিৰণৰ তুলি দিলে মেলি সিহঁতৰ সাজ পাৰবোৰ লাহে লাহে শুকাবলৈ বুলি। তাৰপিছত এই 7টা ৰঙৰ ৰামধেনুৱে ডাৱৰৰ চকু পানী মুচি দিলে আৰু সূৰ্য কিৰণত তুলি ৰামধেনু সাজপাৰবোৰ সূৰ্য দেৱতাৰ কিৰণত মানে পোহৰত মেলি দিলে লাহে লাহে শুকাবলৈ বুলি। এই কবিতাটোৰ কবিজনৰ নাম হ'ল ডিম্বেশ্বৰ নেওগ।